আপোনালোকে দেখিছে অসমত এখন সুস্থিৰ চৰকাৰ থকাৰ পাছতো অসমৰ সৰ্বসাধাৰণ ৰাইজ আজি কিদৰে অভাৱ অনাটনত তেওঁলোকে কটাবলগীয়া হৈছে। ভাত খাবৰ কাৰণে তেওঁলোকৰ যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী সেই সামগ্ৰীখিনি ক্ৰয় কৰাও তেওঁলোকৰ আজি একেবাৰে আৰ্থিকভাৱে তেওঁলোক দুৰ্বল। কিন্তু চৰকাৰখনে অকল আঁচনি তেওঁলোকে ঘোষণা কৰাতেই ব্যস্ত, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ ভোটেৰে জয়যুক্ত হৈ চৰকাৰ গঠন কৰাৰ পাছতো কিন্তু ৰাইজৰ যি আশা আকাংক্ষা সেই আশা আকাংক্ষা পূৰণ কৰা তেওঁলোক সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু ইয়াৰ প্ৰতিবাদত আজি আমাৰ অসম জাতীয় পৰিষদে সমগ্ৰ অসমতে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি পালন কৰিছোঁ যে মূল্যবৃদ্ধি তেওঁলোকে অতি সোনকালে ৰোধ কৰক আৰু ৰাইজক তেওঁলোকে জীয়াই থাকিবলৈ তেওঁলোকে প্ৰেৰণা দিয়ক, সহায় সহযোগ আগবঢ়াওক। আপোনালোকে চাওক, খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় অন্যান্য সামগ্ৰী, পেট্ৰল ডিজেলৰ যি চৰা দাম, আজি মানুহে সাধাৰণ কাম কৰিবলৈ অহা মানুহবিলাকে তেওঁলোকে যদি 100 টকা 200 টকা তেওঁলোকে গাড়ী ভাড়ালৈ যায়, তেওঁলোকে হাজিৰা পায় 400 টকা, তেওঁলোকে পৰিয়াল কেনেকৈ চলিব? এসাঁজ ভাত খাবৰ কাৰণে তেওঁলোক হাহাকাৰ কৰিছে। গতিকে চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ বুলি আমি ক'ব বিচাৰোঁ। এইটো কাৰণে ক'ব বিচাৰোঁ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া আৰু আঁচনি ঘোষণা কৰাতে ব্যস্ত, আৰু চৰকাৰ গঠন কৰাৰ পাছতে তেওঁলোকে আকৌ অহাবাৰ নিৰ্বাচনত তেওঁলোকে কেনেকৈ জয়যুক্ত হ'ব তাৰ প্ৰতিবাদ। সৰ্বসাধাৰণ ৰাইজে অসমত বিশেষভাৱে যি ধৰণে মূল্যবৃদ্ধিৰ প্ৰকোপত যাতনা ভুগিছে তাৰ প্ৰতিবাদত আমি অসম জাতীয় পৰিষদৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কালি কেন্দ্ৰীয়ভাৱে